বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ সন্মুখত এনেকুৱা কেইটামান চৰাইৰ বাহ লৈ আহিছোঁ যাৰ আগত ব্ৰুজ খালিফা ফেল দ্য ছ'চিয়েবল ৱেভিয়াৰ। সাধাৰণতে চৰাইয়ে জাক বান্ধি কমকৈ থকা দেখা যায়, কিন্তু এই চৰাইবিধে সদায় জাক বান্ধি বাস কৰে। সেইকাৰণে ইয়াৰ লাষ্টৰ নামৰ আগত ছ'চিয়েছ লিখা দেখা যায়। বন্ধু বান্ধৱীসকল, এই চৰাইবিধে সাধাৰণতে সুখা পাতেৰে বাহ সাজে আৰু ওখ ঠাই নিৰ্বাচন কৰে বাহ বান্ধিবলৈ। এই চৰাইবিধে সাধাৰণতে ইলেক্ট্ৰিকৰ তাঁৰত বাহ সাজে, কিন্তু এই চৰাইবিধত সাপ আৰু অন্য জীৱ জন্তুৰ পৰা বহুত সাৱধান হৈ থাকিব লাগে। বোৱাৰ বাৰ্ড, এই চৰাইবিধ সাধাৰণতে একেবাৰে মানুহৰ দৰে বাস কৰে। এই চৰাইবিধ একেবাৰে মানুহৰ দৰে চকীন আৰু কলা কৌশলীত একেবাৰে বিখ্যাত। এই চৰাইবিধে একেবাৰে একদম মণ্ডপৰ নিচিনাই ঘৰ সাজে আৰু দেখাত একেবাৰে মণ্ডপ যেনেই দেখি। এই চৰাইবিধে সুখা পাতেৰে আৰু সুখা পাতৰ ঠানিৰে বাহ সাজে আৰু লগতে বাথৰ আগত বটলৰ সোপা আৰু ফুলেৰে বাথো তৈয়াৰ কৰে। হিউমিং বাৰ্ড, এই চৰাইবিধ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু চৰাই। বন্ধু বান্ধৱীসকল, এই চৰাইবিধৰ বাথো এটা কাপোৰমান ডাঙৰ আৰু ইয়াৰ বাহ সাজিবলৈ এই চৰাইবিধে বাহ সাজিবলৈ সৰু সৰু মকৰাৰ জাল ব্যৱহাৰ কৰে আৰু সৰু সৰু সূতা টাইপ বস্তু কিছুমান ব্যৱহাৰ কৰে। বন্ধু বান্ধৱীসকল, এই চৰাইবিধৰ বাথো চিকাৰী প্ৰাণীৰ পৰা বচাবলৈ গছৰ ঠানিৰ সৰু সৰু অংশ ব্যৱহাৰ কৰি দেখাত একেবাৰে গছ যেন কৰি পেলায়। মেলাফল নেষ্ট, সাধাৰণতে চৰাইয়ে গছত বাহ বন্ধা দেখা যায়, কিন্তু এই চৰাইবিধে সাধাৰণতে বালিত ঘৰ সাজে আৰু কণী পাৰিবলৈ মাটিতে বসবাস কৰে আৰু মাটিতে গাঁত খান্দি কণী পাৰে। কাছুই যেনেকৈ মাটিত গাঁত খান্দি কণী পাৰে, এই চৰাইবিধেও মাটিত প্ৰথম গাঁত খান্দি লয়। চকচোন, গাঁত খান্দি লৈছে। মাইকী আৰু মতা চৰাইটোৱে প্ৰথম গাঁত খান্দি লয়, তাৰপিছত তাত কণী পাৰে। তাৰপিছত কণী পৰাৰ পিছত সেই কণীৰ ওপৰত বালিৰে ঢাকি দিয়ে। ভিলেজ ৱেভিয়াৰ নেষ্ট, এই চৰাইৰ বাথো দেখিবলৈ বৰ ধুনীয়া। এই চৰাইবিধে ওখ ঠাই নিৰ্বাচন কৰি বাহ সাজে আৰু পাতৰ সুখা পাত আৰু কাঁচা পাতেৰে বাহ নিৰ্মাণ কৰে। এই চৰাইৰ বাথো দেখাত একেবাৰে ধুনীয়া আৰু এই বাথো পাৰি আনি মানুহে বজাৰত বিক্ৰীও কৰে ৰং কৰি। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আজিৰ এই ভিডিঅ'টি চাই অলপ হ'লেও ভাল পাইছে, লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু কমেণ্টত জনাব ফাৰ্ষ্ট হিচাপে মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে। আজিলৈ ইমানেই, ধন্যবাদ।